প্ৰথমে মোৰ আজি এই ভিডিঅ'টো চাই থকা প্ৰতিজন দৰ্শকৰ মংগল কামনা কৰি আজি মই এই ভিডিঅ'টো কৰিব গৈ আছো। তোমালোকে জানি আচৰিত হবা যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত নিতৌ কিছুমান অদ্ভুত আৰু আশ্চৰ্য ঘটনা কিছুমান ঘটি থাকে আৰু এই ঘটনাসমূহৰ সুন্দৰতা সদায় অদ্বিতীয় হয় আৰু লগতে এই ঘটনাসমূহৰ প্ৰকাশ পোৱা কিছুমান চিত্ৰই কেতিয়াবা সাধাৰণ লোকৰ লগতে জ্যোতিৰ্বিজ্ঞানীসকলকো আচৰিত কৰি তোলে। অলপ দিনৰ আগতে প্ৰকাশ পোৱা এনেকুৱা ঘটনা এটাৰ চিত্ৰই যিবোৰ চিত্ৰ নাছাৰ দ্বাৰা প্ৰকাশ কৰা হৈছিল যোৱা ২৭ ছেপ্টেম্বৰত, এই চিত্ৰসমূহে জ্যোতিৰ্বিজ্ঞানীক আচৰিত কৰি তুলিছিল যেতিয়া নাছা অৰ্থাৎ আমেৰিকা মহাকাশ গৱেষণা কেন্দ্ৰৰ দ্বাৰা উৎক্ষেপণ কৰা চন্দ্ৰ এক্স ৰে অবজাৰভেটৰী নামৰ কৃত্ৰিম উপগ্ৰহটোত সংস্থাপন কৰা নিউ ষ্টাৰ স্পেচ এক্স ৰে টেলিস্কোপ নামৰ কেমেৰাটোৱে সংগ্ৰহ কৰা কিছুমান চিত্ৰ, যিবোৰ চিত্ৰত দেখা গৈছিল যে মহাকাশত এক উজ্জ্বল পোহৰৰ সমষ্টি আৰু এই উজ্জ্বল পোহৰৰ সমষ্টিটো দেখাত এখন হাতৰ নিচিনা দেখা গৈছিল, যাক নাছাৰ বিজ্ঞানীসকলে হেণ্ড অফ গড অৰ্থাৎ ভগৱানৰ হাত বুলি নামকৰণ কৰিছিল। মহাকাশত হোৱা এই পোহৰৰ যিটো সমষ্টি, যাক দেখাত এখন হাতৰ নিচিনা দেখা গৈছিলে, সেই পোহৰৰ সমষ্টিৰ ৰহস্যটোনো কি তাক জানিবৰ বাবে জ্যোতিৰ্বিজ্ঞানীসকলে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিব ধৰিলে আৰু পৰীক্ষাৰ দ্বাৰা তেওঁলোকে গম পালে যে পৃথিৱীৰ পৰা প্ৰায় ১৭,০০০ আলোকবৰ্ষ দূৰত্বত হোৱা এই আচৰিত দৃশ্য কোনো অত্যধিক চুম্বকীয় শক্তি থকা ঘূৰ্ণনশীল নক্ষত্ৰৰ পৰা বিকিৰিত হোৱা কিছুমান চুম্বকীয় তৰংগ, যাক ইংৰাজীত পালচাৰ বুলি কোৱা হয়, আৰু মহাকাশত সৃষ্টি হোৱা এক ধৰণৰ ডাৱৰ, যাক ইংৰাজীত নেবুলা বুলি জনা যায়। এই দুয়োটাৰ সংমিশ্ৰণত গঠিত পোহৰেই এই হাতৰ ৰূপ লৈছিলে। বিজ্ঞানীসকলে এই পালচাৰটোক PSR-B1509-58 নামেৰে নামকৰণ কৰিছিলে আৰু লগতে পৰীক্ষা কৰি গম পাইছিল যে মহাকাশত সৃষ্টি হোৱা এই ডাৱৰৰ ব্যাস প্ৰায় ১৯ কিলোমিটাৰ আছিল। আৰু এটা আচৰিত কৰিবলগীয়া কথা এই যে এই ডাৱৰৰ মণ্ডলটোৱে প্ৰতি ছেকেণ্ডত নিজৰ অক্ষত ৭ বাৰ ঘূৰি আছিল। সঁচাই মহাকাশৰ সৃষ্টি হৈ থকা এনেকুৱা অলৌকিক ঘটনাসমূহে ৰোমাঞ্চকৰ লগতে বিস্ময়ৰে ভৰা, নহয়নে বাৰু?